মই অসমৰ লাচিত সব চাবি লাচিত বৰফুকন ডাঙৰীয়াৰ 400 বছৰীয়া যি জন্ম জয়ন্তী, এই জয়ন্তী আজি আমাৰ হ'ব পাৰে। মই আপোনালোকক তাতো অনুৰোধ জনাইছোঁ যাতে আপোনালোকে মোবাইলটো হাতত লৈ বহুজন আহোম জনগোষ্ঠীয় নেতাই দিল্লীত গৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা আমি ভাবোঁ যে অসম চৰকাৰে লাচিত দিৱস এই কাৰ্যসূচী খুব সুন্দৰ কাম কৰিব। যি কি নহওক যুৱ বন্ধুসকলে হেল্ল' পাব্লিক, নমস্কাৰ। আজি মোৰ প্ৰথম এইটো হ'ব এটা মানে ষ্টুডিঅ' টাইপ কৰিব বিচাৰিছোঁ। তো এটা বহুত এটা আজি টপিক এটাত কথা পাতিব বিচাৰিছোঁ মানে আজি লাচিত বৰফুকনৰ ওপৰত টপিকৰ ওপৰত কথা পাতিব বিচাৰিছোঁ। বছৰীয়া বাৰ্থডে চেলিব্ৰেট কৰিবৰ কাৰণে ওলাইছোঁ লাচিত বৰফুকনৰ। তো সেয়ে আৰু এতিয়া ওলাইছোঁ, যাওঁ চেলিব্ৰেট কৰোঁগৈ অলপ। এতিয়া ফ্ৰেণ্ড এজনে খবৰটো দিলে, ইনভাইট কৰিলে, তো যাওঁ আৰু এতিয়া অসমত বহুতেই এতিয়া লাচিত বৰফুকনক মনত পেলাব, বহুত ডাঙৰ প্ৰগ্ৰেম পাতিব, বহুত ভালদৰে চেলিব্ৰেশ্যন কৰিব। বাট আজি দিনলৈকে মই দেখালৈকে মানে লাচিত বৰফুকনৰ আদৰ্শ, লাচিত বৰফুকনৰ সপোন আজিলৈ কোনো পূৰাব পৰা নাই। লাগিলে দল সংগঠনকে দেখিছোঁ, দল সংগঠনক চেষ্টা কৰিছে যদিও পূৰাব পৰা নাই। লাচিত বৰফুকনক আমি এইটো কাৰণে চিনি পাওঁ, মোগলৰ পৰা আমাক বহুতবাৰ ৰক্ষা কৰিছিলে। তেওঁ সপোনটো কি আছিলে? তেওঁ বিদেশী মুক্ত অসম আছিলে। তো আজিৰ ডেটত কি হৈ আছে? আপোনালোকে নিজে ভাবক। তো আজি ধুমধামে পাতিব, প্ৰগ্ৰেম পাতিব, কিবা কিবি হ'ব, মনত পেলাব। তো চবেই নিজৰ কি ক'ম এতিয়া, মানে তেওঁৰ নাম ইউজ কৰিয়ে বহুতে ভাত তো সেয়াই কৈছোঁ। তো এটা ৰিকুৱেষ্ট কৰিছোঁ, যাৰ হাতত পাৱাৰটো আছে তেওঁলোকে ভালদৰে কাম কৰক অসমৰ হকে, কাৰণ জীৱনটো এটাই, ওৱান লাইফ বেবী। তো সেয়াই আৰু তো লাচিত বৰফুকনৰ সপোনটো ছাকচেছ কৰক। লাচিত বৰফুকন পুৰা টেষ্ট, থম কাটিং। বাট দুদিনৰ পিছত টেষ্ট ফুচ।
সেই তেজ ঠাণ্ডা হৈ যায় লাচিতৰ আদৰ্শ পাহৰি যায় লাচিতে ইমানখিনি দেশৰ কাৰণে গৈছিলে নৰিয়া গাত জ্বৰ উঠা গাত অসমৰ আকাশৰ ভূতা তৰা তুমি সাহসৰ শুকুতিৰ পৰিভাষা তুমি জ্বৰ উঠি আছিলে ফিৰ ভি গৈ পিনি যুঁজিছিলে নাৱত গৈ গৈ কচু কাটন দিছিলে গানে নাওতে উঠি যুঁজি মুজয়ৰে নিচান উৰুৱালা বীৰ লাচিত তুমি বীৰ লাচিত তুমি লাচিত তুমি বীৰ লাচিত বীৰ লাচিত তুমি বীৰ লাচিত তুমি বীৰ লাচিত তুমি বীৰ লাচিত এই পাত দীঘল হেণ্ডাউন লৈ কচু কাটন দিছিলে তো সেয়াই আৰু আগৰ ড্ৰেগ ফ্ৰেমবোৰ পিয়ৰ আছিলে আজিকালি খুব কমটি মানুহৰ থাকে এই ড্ৰেগ ফ্ৰেম আৰু বহুত এটা দুখৰ কথা যিবোৰ মানুহে পাৱাৰ পায় ন সেই পাৱাৰবোৰ মিছ ইউজ কৰে বা পাৱাৰবোৰ ইউজেই কৰিব নাজানে বহুত দুখৰ কথা অসমৰ মানুহে দুটা সংগঠনক পুৰা ছাপোৰ্ট কৰিছিলে অ'কে কি সংগঠন জানে এটা আজি নিষিদ্ধ সংগঠন হৈ আছে আৰু এটা বেলেগ এটা সংগঠন ছাত্ৰ সংগঠনতে আছে তো সেই সংগঠনকেইটাক পুৰা দিলছে মৰম দিছিলে বাট পাৱাৰ সঠিকভাৱে ইউজ কৰিব নোৱাৰিলে আৰু আজি এতিয়া ৰাজনীতিৰ দলবোৰক কিছুমান এটা ৰিচেণ্ট দি আছে মোদী গভৰ্ণমেণ্টক দি আছে কিন্তু কি কৰিব পাৰে তাতো চাবলৈ আছে এতিয়া চাওঁ কি কৰিব পাৰে তো সেয়াই আৰু তো এটাই কওঁ আকৌ বাৰে কওঁ যাৰ হাতত পাৱাৰটো আছে ভালকৈ ইউজ কৰক যাতে লাচিতৰ যিটো আদৰ্শ দেখাই থৈ গৈছিলে যিটো যুঁজ দেখাই থৈ গৈছিলে বিদেশী খেদাৰ যুঁজ বা বিদেশী ৰোধ কৰাৰ যুঁজ যিটো দেখাই থৈ গৈছিলে তো সেইটো যুঁজ যাতে থাকে আৰু এটা মানুহৰ মিছ ধাৰণা থাকে যে লাচিতে অকল মোগল খেদাইছিলে বুলি ক'লে এটাই ভাবে যে মুছলমান ধৰ্মৰ মানুহক খেদাইছিলে নহয় মোগল আহোঁতে অকল মোগল বুলি কওঁতে অকল মুছলমান ধৰ্মৰ মানুহখিনি অহা নাছিলে তাত হয়তো হিন্দু ধৰ্ম আছিলে বা বেলেগ ধৰ্মৰ মানুহ আছিলে ঠিক যেনেকৈ আমাৰ ইয়াত মোগল খেদাওঁতে অকল লাচিতৰ লগত অকল আহোমৰ মানুহখিনি বা হিন্দু ধৰ্মৰ মানুহখিনি থকা নাছিল ইয়াত মুছলমান ধৰ্মৰ মানুহো আছিলে আনকি লাচিতৰ সেনাপতিজনো মুছলমান ধৰ্মই আছিল তো সেয়াই আৰু তো সেইকাৰণে অসমখন সকলো ধৰ্মই মানে মিলি লৈ এনেকুৱা এটা ষ্টাইল বনাব লাগে যিটোত মানে আমি চৰকাৰ কৈ মানে জেউৰা যেনেকৈ হ'লেও বনাব লাগে মুঠতে এই বছৰত বনাব লাগে নেক্সট বছৰত বনাব এই বছৰটো গ'লেই তো নেক্সট বছৰত বনাব লাগে বুলি সেনেকুৱা টাইপত কৰিব লাগে তো সেয়াই এটা কিন্তু বহুত গুৰুত্বপূৰ্ণ বিষয় এটা বহুত লাজৰ কথা আজিলৈকৈ অসমৰ চাৰিসীমাটো আজিলৈকৈ উন্নতকৈ বা এইবোৰ নলা মৰা কাটা তাঁৰ মৰা কি আছে এইবোৰ ভালকৈ গম নাপাওঁ বাৰু আজিলৈকে প্ৰপাৰ হোৱা নাই চিম্পুল কথা তো এইবোৰত দল সংগঠনো কেইদিনমান চিঞৰে মনে থাকে আমি সাধাৰণতে মাটি এডোখৰ কিনিলে ফাৰ্ষ্ট টাইম আমি মাটিডোখৰ জেউৰা মাৰোঁ বা নলা মাৰোঁ তাৰপিছত জেউৰা মাৰোঁ কি কাৰণে কাৰণ আমি যিডোখৰ মাটিত আমি চাৰিসীমাটো আমি ঠিক কৰি লওঁ ফাৰ্ষ্ট টাইম তাৰপিছত আমি কি কৰোঁ তাত যদি আমি মাটি টুকুৰাত কিবা যদি খেতি কৰোঁ যাতে বাহিৰৰ গৰুবোৰে আহি পিনি যাতে গৰু ছাগলীবোৰ আহি পিনি যাতে বাংলাদেশীবোৰ আহি পিনি যাতে বা বিদেশীবোৰ আহি পিনি যাতে খাব নোৱাৰে তো আমাৰ অসমত এতিয়া কি হৈ আছে আমাৰ অসমত ফাৰ্ষ্ট কৰা কামটোৱে কৰা নাই যিটো লাচিত বৰফুকনে কৰিছিলে সেই কামটোৱে কৰা নাই অ'কে যিমান অসমখন ডেভেলপ কৰি লৈ বিচাৰ বাংলাদেশী আহি থাকিলে বিদেশী আহি থাকিলে সিহঁতে সেইবোৰ ফেচিলিটি 10 বছৰ 15 বছৰ 50 বছৰ পিছত আনকি মাটি বাৰীও লৈ ল'ব তো আজি ডেটত লাচিত নাই
অ'কে, সেইকাৰণে কৈছোঁ যাৰ যাৰ পাৱাৰ আছে তেওঁলোকে লাচিতৰ সেই পাৱাৰটো ইউজ কৰক, লাচিতৰ সেই আদৰ্শটো ইউজ কৰক। দল সংগঠনে তো ট্ৰাই কৰিয়ে থাকে, কি ক'ব, তাৰ ভিতৰতো থাকে কিছুমান জাবৰা বা দল সংগঠনৰ লিডাৰ, তো সিহঁতে বৰবাদ দি থাকে। বৰ অসমখন ভাঙি যোৱা বহুত দিনেই হৈ গ'ল, বহুত বছৰে হৈ গ'ল। আজিলৈকৈ, আজি তাৰিখলৈকৈ অসমৰ চাৰিওসীমাটো আজিলৈকে ঠিক কৰিব নোৱাৰিলে, ভালকৈ প্ৰপাৰ কৰিব নোৱাৰিলে। তো সেয়াই আজি ডেটত লাচিত থাকিব লাগিছিলে, চব ঠিক কৰি দিলেহেঁতেন। লাচিত বৰফুকনে এটাই আদৰ্শ দেখাই থৈ গৈছিল, একে ৰাতিৰ ভিতৰতে এটা গড় বনাই দিছিলে, আৰু যিটোৰ কাৰণে আমি জিকিবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু এনেকুৱা অসমত মোমাই আছে ন, খাটাৰনাক মোমাই আছে, যিবোৰ তেজপিয়া মোমাই আছে। তো সেই লাচিতে আজি ডেটত লাচিত নাইকিয়া হৈ গ'ল, তো সেই মোমাইবোৰক ডিং কাটিব পাৰে। তো সেয়াই আজি ডেটত সেনেকুৱা লাচিত পাবলৈ টান হৈ গৈছে। আকৌ বাৰে বাৰে কৈছোঁ, যাৰ হাতত পাৱাৰ আছে তেওঁলোকে পাৱাৰটো ভালকৈ ইউজ কৰক, অসমখন ভাল কৰক। সেয়ে মোৰ এটা নুব্ৰা ইউটিউবাৰ হিচাপে এটা ৰিকুৱেষ্ট আপোনালোকৰ কাৰণে। তো সেয়ে এতিয়া মোৰ ভিডিঅ'টোত মই যিমান চিঞৰিলেও লাভ নাই, যিমান লাইক পালোঁ, যি কৰিলেও লাভ নাই, একো লাভ নাই, যদিহে পাৱাৰ থকা মানুহকেইজন যদি ভাল নহয়, যদিহে গাড়ী চলোৱা ড্ৰাইভাৰকেইজন যদি ভাল নহয়, তেন্তে একো লাভ নাই। এতিয়া আকৌ মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ, এনেকুৱা ডাঙৰ প্ৰগ্ৰেম পাতিছে হয়, আমি এসপ্তাহ, খুব বেছি এসপ্তাহ লাচিত বৰফুকনক মনত পেলাম, পাহৰি গ'লোঁ ফুচ, ইয়াত মাথো কাম নাই এনেকৈ হ'লে। তো সেই যদি কাৰোবাক যদি ৰেচপেক্ট কৰোঁ, কাৰোবাক যদি মনত পেলাইছোঁ, কাৰোবাৰ যদি জন্মদিন মৰাৰ পিছতো মানে আমি উদযাপন কৰিছোঁ, তেন্তে তেওঁৰ নীতি আদৰ্শ, তেওঁৰ সপোনবোৰক আমি ফ'ল' কৰিব লাগিব, আৰু সপোনবোৰক বাস্তৱ কৰিবৰ কাৰণে কি টেকনিক বা কি কাম কৰিব লাগিব সেইখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব। অ'কে পাব্লিক, ইমানে কৈছোঁ, এটা নুব্ৰা ইউটিউবাৰ, বাই বাই। মই অসমৰ বীৰ লাচিত। মই অসমৰ হকে আহোম হেৰাৰ উন্নতিৰ পথাৰ উন্নয়নৰ আগত মই লাচিত সেনাৰ তোমাৰ পুত্ৰ, মই তোমাৰ হৈ অসম জিনিম। বীৰ লাচিত সেনা মহাবীৰ, অসমৰ হকে আহোম হেৰাৰ হৈ আগুৱাই যাম। আজি অসমীয়া মই, মোৰ তেজৰ তৰোৱাল তোমাৰ আগত সদায় জ্বলি থাকিব। আজি অসমীয়া আহা, কোন আহা অসমীয়া, লাচিত বৰফুকন জিন্দাবাদ, জয় আই অসম। ভণ্টি এইফালে চাওঁ, চেহেৰাটো দাদা, আপুনি যে হেণ্ডাংগীখন আনিছে যে, হেণ্ডাংগীখন মানে আপোনাৰ বিষয়টো কৈছে, এখন কেতিয়া হয়? এইখন মোৰ দেউতাই 1937 লোৱা ডেকা জীৱনৰ তৰোৱাল হয়। 1937 লোৱা হয়। অঁ, ঠিকে আছে দে। এই তৰোৱালখন দেউতাৰ সম্পত্তি হিচাপে মই ৰাখি থৈছোঁ। হয় নেকি? হয়। আৰু এখন আনিছিলে যে, এখন চাওঁ। আৰু এখন হ'ল মোৰ ডেকা জীৱনত দেউতাই যিদৰে লৈছে, তেনেদৰে মই এই তৰোৱালখন মই এটা চিহ্ন লাচিতৰ দৰে দেখুৱাবৰ কাৰণে, অসমীয়াৰ সাহস, এই সাহসৰ শক্তি দেখুৱাব কাৰণে যে নতুনকৈ এখন আনিছিলে যে, সেইখন দেখাওকচোন, এইখন দেখাওক। এইখন দেখা, আজিৰ দিনৰ ডেকাৰ সুঠাম তৰোৱাল লাচিত বৰফুকনৰ। আজি আমি সদায় জিলিকি থাকিব লাগিব। কোন অসমীয়া হয়, কোন অসমীয়া, আমি অসমীয়া, লাচিত বৰফুকনৰ পুত্ৰ। বাই বাই কৰিছোঁ, অ'কে।